নিমাতীৰ ১ নং বুলহেডত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী নিমাতীৰ ব্যাপক গৰাখহনীয়া ৰোধৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনৰ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজে বিগত সময়ছোৱাত নিমাতীৰ খহনীয়া ৰোধৰ বাবে ৰাজ্য চৰকাৰে কোটি টকা আবণ্টন দিছিল যদিও আজি পৰ্যন্ত বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা নহল যোৰহাটৰ ৰক্ষা কৱচ স্বৰূপ ১ নং বুলহেড সেয়ে আজি এনেদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিহে খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা নকৰে তীব্ৰ আন্দোলনৰ হুংকা দিয়ে প্ৰতিবাদকাৰীয়ে নিউজ টেক্স ৰিপৰ্ট এনি এক্সপ্ৰেছ 30 গৰাখহনীয়া ৰোধ কৰক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ আমাৰ দাবী গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা কৰক নিমাতীৰ গৰাখহনীয়া সমস্যাটো এটা দীৰ্ঘদিনীয়া সমস্যা আৰু এই দীৰ্ঘদিনীয়া সমস্যাক আজি তাৰিখলৈকে সমাধান কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ হৈছে এই সম্পৰ্কত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনেও গৰাখহনীয়া ৰোধৰ দাবী জনাই বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও আজি তাৰিখলৈকে ৰাজ্য চৰকাৰৰ কিন্তু কোনো ধৰণৰ এই সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ সঠিক দিশত এটা পদক্ষেপ লোৱা আমাৰ কিন্তু দৃষ্টিগোচৰ নহ'ল নিমাতীৰ গৰাখহনীয়াই এতিয়া ক্ৰমান্বয়ে এটা কালৰূপ ধাৰণ কৰিছে আৰু এই গৰাখহনীয়া দিনক দিনে বৃদ্ধি হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰখনে বিভিন্ন আঁচনি যুগুতাইছে কিন্তু আঁচনিসমূহ বিজ্ঞানসন্মত আৰু পৰিকল্পিতভাৱে আঁচনিসমূহ সফল কৰাত কিন্তু তেওঁলোকৰ আমি দেখা পোৱা নাই গতিকে আঁচনিসমূহৰ তেওঁলোকে যি ঠিকা আবণ্টন দিয়ে তেওঁলোকৰ ঠিকা আবণ্টন দিয়াৰ পিছতে দেখা পোৱা যায় যিজনে সঁচা অৰ্থত ঠিকা লাভ কৰে আৰু সেইজনৰ পৰা বেলেগ এজনে উপঠিকা লৈ পেলাই কাম বনবিলাক কৰে আৰু তেওঁলোকে কাম কেনেধৰণে কাম কৰে এই অঞ্চলৰ ৰাইজৰ লগতে বিভিন্ন মহলে কিন্তু বিভিন্ন দিশত তেওঁ পৰিলক্ষিত হৈ আহিছে গতিকে জলসম্পদ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী যি দুৰ্নীতিপৰায়ণ মনোভাৱ আৰু এই দুৰ্নীতিপৰায়ণ মনোভাৱৰ বাবে আজি তাৰিখত নিমাতীৰ ১ নং বুলহেডৰ লগতে নিমাতী অঞ্চলটোত কিন্তু ব্যাপক গৰাখহনীয়া কিন্তু দেখা দি আহিছে আৰু ব্যাপকভাৱে গৰাখহনীয়া হৈ আহিছে এই গৰাখহনীয়াসমূহ কেনেধৰণে বিজ্ঞানসন্মতভাৱে কেনেধৰণে সমাধান কৰিব লাগে এই ক্ষেত্ৰত কিন্তু বিভাগে সম্পূৰ্ণ হেমাহি কৰাই আমাৰ পৰিলক্ষিত হৈছে গতিকে অনাগত সময়ত আমি জলসম্পদ বিভাগক এটা কথা আমি স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ আৰু লগতে ৰাজ্য চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে নিমাতীৰ গৰাখহনীয়াৰ ৰোধৰ ক্ষেত্ৰত আপোনালোকে তৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক বাৰিষা কালত আপোনালোকে কাম কৰিবলৈ থৈ ৰাইজক আভুৱা ভৰাই আপোনালোকে দুৰ্নীতিৰ আশ্ৰয় ল'ব নালাগে আপোনালোকে সঠিক দিশত আৰু সঠিক ৰূপত নিৰ্মাণ কৰক আৰু সঠিক দিশত আপোনালোকে এই সমস্যা সমাধানৰ ক্ষেত্ৰত উঠি পৰি লাগক আৰু নিমাতী অঞ্চলৰ লগতে যোৰহাট নগৰখন আৰু দাঁতিকাষৰীয়া গাঁওসমূহ সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰক উত্তৰ অঞ্চল বিশেষকৈ কৃষিজীৱী অঞ্চল আৰু এই কৃষিজীৱী অঞ্চলত এই গৰাখহনীয়াৰ বাবে এই কৃষি নষ্ট হোৱাৰ লগতে বহুত পশুধন নষ্ট হৈছে গতিকে ধ্বংস হৈছে এই ক্ষেত্ৰত কিন্তু আমি জলসম্পদৰ লগতে ৰাজ্য চৰকাৰক এটা কথা আমি পুনৰবাৰ আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে নিমাতীৰ গৰাখহনীয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু বিজ্ঞানসন্মত পৰিকল্পিতভাৱে আপোনালোকে এই গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰক ইয়াৰ অন্যথা কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা কমিটিয়ে নিমাতীবাসী ৰাইজক লগত লৈ জংগী আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ব